আৰু এটো খুব সোনকালে সমাপ্ত হ'ব আমি টাৰ্গেট লৈছো 31 মাৰ্চৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ কাৰণে আপোনালোক সকলোৱে জানে বৰ্তমান ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে আৰু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কোনো পৃথক পৰীক্ষা নহয় ইয়াত তেওঁ টেট পাছ কৰা হ'ব লাগিব ডিএলএড থাকিব লাগিব প্ৰাথমিকৰ কাৰণে বা বিএড থাকিব লাগিব হাইস্কুল পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে তো সেইখিনি থকাৰ পাছত তেওঁ মেট্ৰিকত কিমান নম্বৰ পাইছে হায়াৰ ছেকেণ্ডেৰীত কিমান পাইছে ডিগ্ৰীত কিমান পাইছে আৰু টেটত কিমান পাইছে সেইটোৰ ওপৰত তেখেতৰ মেৰিটটো মূল্যায়ন কৰি পেলাই সম্পূৰ্ণ মেৰিটৰ ভিত্তিত আমাৰ সেই প্ৰক্ৰিয়াটো অকণমান সময় লাগে প্ৰক্ৰিয়াটো 31 মাৰ্চৰ ভিতৰত আমাৰ সম্পূৰ্ণ হৈ যাব প্ৰায় 20,000 শিক্ষক আৰু তেতিয়া এই এজনীয়া শিক্ষকৰ সমস্যাটো সম্পূৰ্ণৰূপে সমাধান ফিক্স পে যিটো চলি আছে ফিক্স পে যিসকল আমাৰ হাইস্কুলৰ যিসকল ফিক্স পে মানে শিক্ষক আছে তেখেতসকল আমাৰ লখিমপুৰ দৰমহা পোৱা নাই 4 মাহ হ'ল এই বিষয়ত কি ক'ব চব যিসকল নিয়মীয়া শিক্ষক তেওঁলোকে ট্ৰেজাৰীৰ জৰিয়তে দৰমহা যিসকল আমাৰ কণ্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকে ট্ৰেজাৰীৰ জৰিয়তে দৰমহা নাপায় তেওঁলোকৰ কাৰণে প্ৰত্যেক মানে 2-3 মাহৰ মূৰে মূৰে চিলিং ড্ৰ কৰি পেলাই সঞ্চালকালয়ে তেওঁলোকৰ বেংক একাউণ্টত দৰমহা দিয়ে আৰু ইতিমধ্যে লখিমপুৰৰ যিসকল শিক্ষক আছিলে তেওঁলোকৰ আমি চিলিং পালোঁ এইখিনি অনুমোদন জনাইছে বিত্ত বিভাগে খুব সোনকালে তেওঁলোকে দৰমহা পাব মিন হোৱাইল আমি বিত্ত বিভাগৰ লগত শিক্ষা বিভাগে কথা পাতি আছোঁ যে যিসকল নিয়েৰ ৰেগুলাৰাইজ টিচাৰ কণ্টেক্সুৱেল টিচাৰ সমহাৰত দৰমহা পায় সেই সকলকো মাহে মাহে ট্ৰেজাৰীৰ জৰিয়তে কেনেধৰণে দৰমহাটো দিব পাৰি তাৰ এক উপায় বা পথ উদ্ভাৱন কৰাৰ কাৰণে আমি বিত্ত বিভাগৰ লগত আলোচনা কৰি আছোঁ নিৰ্বাচনী প্ৰচাৰ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ কাৰণে আমাৰ লখিমপুৰ জিলাত যিটো আৰম্ভ হৈ গ'ল আৰু এইটো খুব সোনকালে সমাপ্ত হ'ব আমি টাৰ্গেট লৈছোঁ